মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা হ'ল, মই গা ধুই আহিলোঁ। এতিয়া ভাবিছোঁ ল'ৰাটোক অকণমান ব্ৰেকফাষ্ট কিবা বনাই দিওঁ, মাও পাকঘৰত লাগি আছে। তো চাওঁ মা বা কি কৰি আছে চাওঁগৈ, গা পা ধুই আহিলোঁ। আৰু আজি শিৱ মন্দিৰত যাম, আজি সোমবাৰ হয়। তো ওচৰৰে এটা শিৱ মন্দিৰ আছে, তাতে যাম, আপোনালোকে চাই থাকক। আৰু এতিয়া মই কিটচেনত যাওঁ, কিবা এটা বনাওঁগৈ, বনাই পেলাই সিহঁতক দি লওঁগৈ। মইতো আহি পেলাই খাম, কাৰণ আজি নোখোৱাকৈ পূজা কৰোঁচোন। কাৰণ মন্দিৰত গ'লে নাখাই পেলাই পূজা কৰিব লাগে বুলি আগৰ পৰা আমি মানি আহিছোঁ তেনেকৈ। তো এতিয়া বাচ্ছাটো দি লওঁ, কাৰণ তাকো টিউশ্যন পঠাব লাগে এতিয়া। আপোনালোকে চাই থাকক। এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ, শিৱ মন্দিৰলৈ। আৰু ল'ৰাটোক যাওঁতে থৈ যাওঁ, আপোনালোকে চাই থাকক। ৰাস্তাটো চাব পাৰিব, স্কুলো আছে, চাই থাকক। লাইট অফ কৰি দিওঁ হা। এতিয়া ওলাই আহিছোঁ ৰাস্তাৰ ফালে। এয়া চাই লওক, মোৰ ল'ৰাটো আছে, টিউশ্যন যাবলৈ ওলাইছোঁ। আৰু ৰাস্তাতে এটা শিৱ মন্দিৰ আছে, তাতো সোমাম, আপোনালোকে চাই থাকক। এয়া শিৱ মন্দিৰ ঘৰৰ ডন বস্কো স্কুলৰ ওচৰৰে হয়, চাই ল'ব পাৰে। এইটো আমাৰ ৰাস্তাটো হয়, গাড়ীখিনি ৰাস্তা। সেইজনী আমাৰ ছোৱালীজনী হয়। গৈ আছোঁ এতিয়া, আপোনাৰ ঘৰৰ ওচৰৰে হয় মন্দিৰটো, অকণমান ডন বস্কো স্কুলৰ ওচৰতে হয়, অকণমান আগত। চাই থাককচোন, স্কুলখন পামেই এতিয়া, ডন বস্কোখন। তো চাই থাকক, চাই থাকক। এইখন ডন বস্কো স্কুলখন আছে, ওপৰৰ পৰাই চাব পাৰিব। ইমান ভালকৈ দেখা নাপাব, পিছত দেখাম ডন বস্কোখন। তো বহুত ধুনীয়া আৰু ডাঙৰ, আগতকৈ বহুত ধুনীয়া স্কুল বনাইছে। চাই লওক, বহুত ষ্টুডেণ্ট আছে ইয়াতে, তো চাব পাৰে। চাই লওক, অকণমান অলপ ওপৰ দি চাই লওক, পিছত ভালকৈ দেখাম। এইখন মোৰ বেটা পঢ়ে, এইখন স্কুলতে। এইখন স্কুলতে মোৰ ল'ৰাটো পঢ়ে, ক্লাছ 2ত। তাতে স্কুলখন পিছত ভালকৈ দেখাম, এদিন ভিতৰৰ পৰা দেখাম পূৰা, ঠিক আছে। এতিয়া চাই থাকক, মন্দিৰটো পামেই এতিয়া। প্ৰথমতে টিউশ্যন থৈ আহোঁ, তাৰপিছতে মন্দিৰত সোমাম। বহুত ধুনীয়া মন্দিৰ আছে, সৰু মন্দিৰ, কিন্তু বহুত ধুনীয়া হয়, চাই ল'ব। মন্দিৰটো ইয়াত পূজা শুনিছে চাগে, নাম গাইছে আজি সোমবাৰটো, সেইটো কাৰণে চাই থাকক। এইটো শিৱ মন্দিৰ, ৰাস্তাৰ কিনাৰতে আছে, চাই লওক। চব মানুহ আহিছে আজি সোমবাৰে। নাম গাইছে, নাগেৰা বজাইছে, নাম গাইছে। আজি শিৱ সোমবাৰ কাৰণে, কাৰণো সোমবাৰকেইটা সকলোৱে মানে চাই লওক। এতিয়া বহুত টাইম ৱেইট কৰিব লাগিব, ৰখিব লাগিব এতিয়া, চাই থাককচোন। হ'ব দিয়া ন। অকণমান তাতে হেৰি কৰি দিব লাগিছিল নেকি।
গৈছে এতিয়া বাচ্চাক লৈ টিউশ্যনৰ পৰা আহিলোঁ পূজাও কৰিলোঁ এতিয়া জাষ্ট ঘৰত সোমাইছোঁ এতিয়া 11:30 হৈছে এতিয়া কিবা এটা খাই লওঁ ভোক লাগিছে চাই থাকক এইটো চাই থাকক দেই একদম বিৰাট ভোক লাগি গৈছে আৰম্ভ কৰিছোঁ বন্ধাকবি তাৰপিছতে আলু চালু মিক্স দি পেলাই মিক্স এখন চব্জি বনাওঁ চাই থাকক এতিয়া 1:30 বাজিলে আৰম্ভ কৰিছোঁ বনাবৰ কাৰণে তাৰপৰা এইফালে ভাত বহাই পাতি থৈছোঁ এইফালে দালি আৰু ভাতটো পাতি থৈছোঁ ভাতটো হ'লেই এতিয়া ভাজিটো বনাওঁ চাই থাকক আপোনালোকে খাই লওঁ কেনেকুৱা টেষ্টি হয় দুপৰীয়া ভাতখিনি খালোঁ খাই বৈ অলপমান শুলোঁ শুওঁতে টোপনি হৈ গ'ল গমেই নাপালোঁ 7টাই বাজি গ'ল এতিয়া উঠি চাহ তাহ খাই পেলাই এতিয়া আকৌ ভাতত লাগিবলৈ আৰম্ভ কৰিছোঁ তো সময়খিনি কেনেকৈ গ'ল গমেই নাপালোঁ আজি বহুত ভাগৰ লাগিলে তো আজি এতিয়া ভাত বনাবলৈ আৰম্ভ কৰিছোঁ আৰু কিনো দেখাম ভাত বনোৱাটো সেইবাবে আজিলৈ বাই বাই কাইলৈ আকৌ নতুনকৈ আহিম এটা ভিডিঅ' লৈ পেলাই তেতিয়ালৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব বাই বাই